গুৰু অয়াতু বৈকুণ্ঠৰ চিন্দ্ৰ আকিয়াতে কাইলা কীৰ্তনতে শংকৰ গুৰু গোহাতে মাধৱ গুৰণাৰে জগন্নাথ পৰম বান্ধৱ মধ্যতে পদ শিলা দক্ষিণে অনিকুত গৃহ বান্ধি ৰহিলা শংকৰ কীৰ্তনতে শংকৰ গুৰু গোহাতে মাধৱ গুৰণাতে জগন্নাথ পৰম বান্ধৱ পশ্চিমে শিক্ষা দিশ তাহাতে আপুনি গুৰু পুস্তক লিখয় কীৰ্তনতে শংকৰ গুৰু গোহাতে মাধৱ জগন্নাথ গুৰুজনাৰ পবিত্ৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাটকুবি সত্ৰত বিগত বৰ্ষৰ দৰে পৰম্পৰাগত হিচাপে চলি অহা এই দৌল উৎসৱটি আমি এইবাৰো 6 তাৰিখৰ পৰা 12 তাৰিখলৈকে আমি আয়োজন কৰাৰ প্ৰস্তুতি চলাইছোঁ। সেই অনুসৰি আমাৰ কাইলৈ সন্ধিয়াৰ পৰা আমাৰ আৰম্ভ হ'ব। সন্ধিয়া কাইলৈ আমাৰ গন্ধিকা থাকিব, সুৰপ্ৰসংগ আদি থাকিব, নাম প্ৰসংগ। তাৰপিছত তাৰ পিছদিনাখন তেনেধৰণে আমাৰ নাম প্ৰসংগ থাকিব। তাৰপিছতে গোঁসাই মূৰত তেল দিয়া হ'ব আৰু নোৱা ধোৱা কৰা হ'ব। আৰু দিনটো আমাৰ অন্যান্য কাৰ্যসূচী নাম কীৰ্তনেৰে আমাৰ চলি থাকিব ৰাতিলৈকে। আৰু এইদৰে আমাৰ নাম কীৰ্তন আৰু আপোনাৰ পিছদিনাখন আমাৰ হোলী উৎসৱো চলিব আৰু পৰম্পৰা হিচাপে আমাৰ নাম কীৰ্তনো চলি থাকিব। আৰু এই দৌল উৎসৱৰ লগত সংগতি ৰাখি আমি ৰং মেলাৰো আগৰ বিগত বৰ্ষৰ দৰে এইবাৰো আমি ৰং মেলা আয়োজন কৰিছোঁ 6 তাৰিখৰ পৰা 12 তাৰিখলৈকে। আৰু এই ৰং মেলাত এই দৌল উৎসৱটোত প্ৰশাসনৰ ফালৰ পৰা আমাক বহুতখিনি সহায় কৰিছে। আমি তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে যাতে তেখেতসকলে আমাক এই উৎসৱেই নহয় যিকোনো উৎসৱত যাতে আমাক সহায় সাৰথি কৰে তাৰ বাবে আমি তেখেতসকলৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আমাৰ জিলা প্ৰশাসনে আমাক বহুতখিনি এই প্ৰশাসনৰ দায়িত্ব গ্ৰহণ কৰি লৈছে আৰু তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলকো আমি আমন্ত্ৰণ জনাইছোঁ, আহক এই পবিত্ৰ জন্মস্থানত আহি পেলাই এই মহা দৌল উৎসৱটি উপভোগ কৰক আৰু ৰং মেলা ভাগ উপভোগ কৰক। আমি আজি কেইদিনমান আগতে গৈছিলোঁ, মই নিজে গৈছিলোঁ। গতিকে তাত আমাৰ জিলা প্ৰশাসনৰ বিশেষকৈ DC মহোদয় আৰু মোৰ লগতে DC মহোদয়ৰ লগতে SP মহোদয়ো অহাৰ কথা আছে। তেখেতসকলেও আহিম বুলি আমাক এটা আশ্বাস দিছে। আমি তাৰ বাবে আমি নথৈ সুখী হৈছোঁ। সমূহ মোৰাবাৰীবাসী অঞ্চলৰ সমূহ ৰাজ্যকে মই অনুৰোধ জনাওঁ যাতে এই ৰংমেলা ভাগ যাতে সুচাৰুৰূপে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নোহোৱাকৈ যাতে সুচাৰুৰূপে পৰিচালনা হয়। এই সত্ৰখন আপোনাৰ হ'ব আৰু এই উৎসৱটো আপোনাৰ হ'ব। গতিকে এই উৎসৱটো যাতে সুকলমে পাৰ হয় আৰু আপোনালোকৰ গৌৰৱ বঢ়াবৰ কাৰণে এই উৎসৱটো পতা হৈছে। গতিকে এই উৎসৱটো আপোনালোকে সমূহীয়াভাৱে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নোহোৱাকৈ যাতে চলাই নিয়ে মই সমূহ মোৰাবাৰী অঞ্চলবাসীক মই অনুৰোধ জনাইছোঁ।